মই আছো এতিয়া ইণ্ডিয়াৰ সবতছে ধুনীয়া এয়াৰপৰ্টটোত আৰু মই যদি কওঁ কি আমাৰ গুৱাহাটী এয়াৰপৰ্টটো এনেকৈ হ'বলৈ গৈ আছে আপুনি মোৰ কথা বিশ্বাস কৰিবনে এইটো হৈছে বেংগলোৰ টাৰ্মিনেল 2 এয়াৰপৰ্ট যোনটো হৈছে ইণ্ডিয়াৰ সবতছে ধুনীয়া এয়াৰপৰ্ট আৰু আমাৰ গুৱাহাটী এয়াৰপৰ্টখনো এনেকৈ হ'বলৈ গৈ আছে মনত আছে নহয় মামাই কি কৈছিলে गुवाहाटी एयरपोर्ट अभी बन रहा है आई कैन एश्योर यू that it will give a tough competition to Bangalore airport. তাৰ পিছতে মই গুগল কৰি ফটাফট চালো কি বস্তুনো এড হ'বলৈ গৈ আছে আৰু ডিটেইলছখিনি চাই পেলাই মই শ্বক কি এনেকুৱা হ'ব পাৰে নে আগতে 60 লাখ মানুহে বছৰি ইয়াত অহা যোৱা কৰিছিলে কিন্তু এইবাৰ তাতকে ডাবল কাৰণ এইবাৰ বছৰি 1.3 কৰ'ৰ মানুহে ইয়াত অহা যোৱা কৰিব পাৰিব আৰু এই এয়াৰপৰ্টটো 1,40,000 প্লাছ স্কয়াৰ মিটাৰত বনোৱা হৈছে যোনটো আগৰ টাৰ্মিনেলটোতকে 5 গুণতকৈ বেছি আৰু লগতে অত্যাধুনিক ফিচাৰ্ছ যেনেকে ডিজি যাত্ৰা ফুল বডি স্কেনাৰ সেলফ বেগেজ ড্ৰপ অট'মেটেড ট্ৰে ৰিট্ৰিভেল সিস্টেম আৰু বহুত কিবাকিবি ইমানখিনি ডেভেলপমেণ্ট হোৱাৰ কাৰণে শুনি কিন্তু বৰ ভাল লাগে দেই আৰু এই এয়াৰপৰ্টটো ফেব্ৰুৱাৰী লাষ্টৰ পৰা নহলে মাৰ্চৰ ফাৰ্ষ্টৰ পৰা অপাৰেচনেল হ'বলৈ গৈ আছে বাৰু মই এতিয়া বেংগলোৰৰ পৰা অসমলৈ গৈ আছো আৰু উভততে চান্স যদি পাওঁ গুৱাহাটীৰ টাৰ্মিনেলটোৰ পৰা আহিবলৈ চেষ্টা কৰিম দিয়ক পিছে আজিলৈ আহিছো ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু ফলো এটা কৰি যাব চ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই